নমস্কাৰ, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? ভালনে? এটা নতুন ভিডিঅ' লৈ আকৌ আহি আছোঁ। এইটো ভিডিঅ' দেখিছেনে? আজি ধূপ নীলৰ দিনটো লৈ ভিডিঅ'টো বনাইছোঁ। দিনটোত কেনেকৈ কি কৰে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি খায়, কি কৰোঁ, কেনেকৈ পাৰ কৰে এই 2.5 বছৰীয়া ল'ৰাটো, তাকে আপোনালোকক দেখুৱাই আছোঁ। ভাল লাগিব, চাওকচোন ভিডিঅ'টো। আমাৰ ধূপ নীল শুই আছে, এবাৰ উঠিব, ৰাতিপুৱাইছে। উঠা 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 উঠা। এয়া উঠিলে। গুড মৰ্নিং ক'ব, এবাৰ গুড মৰ্নিং কোৱা। গুড মৰ্নিং। এবাৰ লাইটটো অফ কৰি দিব, এবাৰ ব্ৰাছ কৰিব, হয়নে? আমাৰ বেটাৰ শুওঁতেও দেৰি হয়, গতিকে উঠোতেও এয়া দেৰি হৈছে। 8টা বজাত উঠিছে, তাকো মই মাতি উঠাই দিব লাগিছে। তাৰপাছত বিচনাৰ পৰা উঠাই আনি এয়া কলগেট ল'লোঁ। কলগেট আৰু দুডাল ব্ৰাছ আছে, তাৰে এডাল লৈ তাক বাহিৰত বহাই থৈছোঁ, কৰি দিম। সেইখিনিতে কৰিবানে ব্ৰাছ? আমাৰ খুব মিলে ব্ৰাছ কৰিব। এইটো চাহৰ গ্লাছটো থৈ দিয়া, পাছত চাহ খাব লাগিব। চাহ নোখোৱাই নহয়, হৰলিক্সে খায়। আমাৰ থুপ নিলে ব্ৰাছ কৰিছে দেই। লোৱা, পানী লোৱা, পৰি যাব, ভালকৈ খাবা। ৰাতিপুৱা পানী বেছিকৈ খাব লাগে। লোৱা, পুতুকো খুৱাই দিম, তুমি অলপ খাই লোৱা। ভালকৈ বহা, ভালকৈ বহা। খা পুতু, খা। খাইছে। মই ইয়াক এনেকৈ অলপমান তামৰ গিলাচত পানী ৰাতিয়ে থৈ দিওঁ। সেইবাৰ ৰাতিপুৱা আকৌ গৰম পানীৰ লগত মিলাই এনেকৈ ৰেডি কৰোঁ। আৰু এয়া দিছোঁ বুট আৰু বইল বুট অলপমান, আৰু গাজি, আগদিনাই তিয়াই থোৱা গজালি ওলোৱা গাজি অলপ এনেকৈ ৰাতিপুৱা খাবলৈ দিছোঁ। তাৰপাছত এটা বস্তু দেখুৱাওঁ, মই ইয়াৰ লেট্ৰিন লাগিলে এনেকৈ বাহিৰতে দুটা এনেকৈ ইটা পাৰি থৈ দিওঁ, তাতে দিওঁ। পেণ্টটো পিন্ধাই দিওঁ, হাগু দিছে যে, পেণ্টটো পিন্ধি লোৱা। তাক অলপমান আজৰি কৰি এইবাৰ বিচনাৰ পৰা ঘৰ সাৰা যিখিনি মোৰ কাম থাকে সেইখিনি কৰি মেলি আলনা চালনা চাপি ৰেডি কৰি আকৌ একেখিনি কামতে তাৰ লগত যাওঁ। আমাৰ বেটাৰ এটা অভ্যাস আছে, এনেকৈ যদি বিচনাৰ পৰা ক'ৰবাত দেখে ধুনীয়াকৈ, খুব ভাল পায় আৰু অলপ খেলি কৰি লয়। পৰি যাবা, বাটাৰফ্লাইটো কৰা, বহা। হ'ব দিয়া, সেইটো হৈছে। এইবাৰ বাটাৰফ্লাইটো কৰা, বাটাৰফ্লাইটো কৰা ভালকৈ। ক'ত থাকে জাইলাফোনখন, ক'ত থাকে? তাত ভৰাই থবা, যোৱা। আচলতে এনেকৈ কৰি অলপ ল'ৰা ছোৱালীক কাম কৰিবলৈ নিজানখিনি নিজেই কৰিবলৈ দিব লাগে। মই এনেকৈ অলপ অলপ বেটাক দিওঁ কৰিবলৈ, মানে যিখিনি সি কৰিব পাৰে, ধৰা এইখিনি সি নিজে উলিয়াইছে, গতিকে নিজেই সামৰিবলৈ দিছোঁ। বা কিবা এটা বস্তু আনা কৰা, এইখিনি এটা দুটা সিহঁতক এতিয়াৰ পৰা মই শিকাই থাকোঁ। এই ভিডিঅ'টো আগতেই কৰি থোৱা, মই এডিটহে এতিয়া কৰি দিছোঁ আপোনালোকক। অলপমান এনেকৈ মুড়ি চুৰি খাবলৈ দিলোঁ। তাৰপাছতে আকৌ 9:30 মানত ভাত দিছোঁ, কাৰণ ভাতকেইটা ভালকৈ নাখায় কাৰণে মই আগতে অলপ। আহা, ভাত খাবলৈ হাত ধুব লাগিব। গাখীৰ আৰু ক্ৰীমেদি ভাত দিছোঁ, আহা। এনেকৈ ভাত পানী খোৱালোঁ ৰাতিপুৱা। তাৰ পাছতে আকৌ সি খেলিবলৈ লাগিলে। ভাতবোৰ কেনেকৈ কি খুৱাইছোঁ নাই দেখুওৱা ভিডিঅ'টোত, কাৰণ আমি তেতিয়া অলপ বইল ভাত খাই আছিলোঁ, সেইকাৰণে ভাল ধৰণে একো খুওৱা হোৱা নাছিল। গতিকে ভাতৰ কি খুৱাইছোঁ কি বেছি নাই দেখুওৱা। আৰু এয়া দেখিছেনে বেলুনটো যে দেখুৱাই আছোঁ, ই বেলুন বহুত বেছি ভাল পায়, সেইকাৰণে বেলুনটো ফুটাৰ পাছত মোৰ ওচৰলৈ লৈ আহিছে, চিলাই দিব লাগে। আৰু বৰমাকৰ ওচৰত নিছিল প্ৰথমে, তাৰপিছত বৰমাকে মোৰ ওচৰত পঠিয়ালত এয়া চক চিলাই দিছোঁ অলপ, তেতিয়াহে তাৰ অলপ শান্তি লাগিছে। তাৰপাছত যে এয়া খাবলৈ দিছোঁ, মানে কি 11টামান বজাত, 11:30 মানত গা ধোৱাৰ আগে আগে এনেই অলপমান গা ধুব। চলো আহা। আমি ৰ'দতে পানী গৰম হ'বলৈ দি থৈছোঁ, এবাৰ ধূপ নিলে গা ধুব সিহঁতে। ৰখি থাকা হা, এবাৰ ইয়াতে ধূপ নিলে গা ধুব। বহা, লেপেট কাটি বহা। হৈছেনে এতিয়া? এবাৰ আমি কাপোৰটো পিন্ধি ৰেডি হৈ লওঁ। গা ধুই আহিলে আৰু তাৰপাছত বোলে তাৰ অলপ এনেকৈ দেউতাকৰ লিখিয়াকৈ থাকিবলৈ মন, সেইকাৰণে অলপ সময় এনেকৈ তাক খেলিবলৈ দিলোঁ। যেনেকৈ যি মন অলপ সময় সিহঁতক এৰি দিব লাগে, যিটোকে বিচাৰে। বেছি সিহঁতৰ লগত না কৰি থাকিলে সিহঁতৰ জিদটো বেছি হৈ যায় বুলি মই ভাবোঁ। আৰু এয়া মই এখন মেখেলা দেখিছেনে, এইখন মই স্ক্ৰীণ প্ৰিণ্টিং কৰিছিলোঁ, গতিকে আপোনালোকক এনেই অলপ দেখুৱাই থ'লোঁ, কেনেকুৱা লাগিছে ক'ব। আৰু এয়া গা চা ধুৱাই তাক কাপোৰ কানি পিন্ধাই অলপমান গৰমৰ সময় আছিল কাৰণে এনেকৈ থৈ তাক অলপমান শুবলৈ দিলোঁ। আৰু শুৱাই থাকোঁতেই আহিলে ককায়েক, মানে সৰু দাদাক, তাৰ পেহীয়েকৰ পুতেক সৰু, আৰু সি দৌৰিলে, সেইকাৰণে তাক বিচাৰি এয়া প্ৰথমতে আগফালে গ'ল, দেখিলে নাই, এবাৰ আকৌ পাছফালে গ'ল। সি আহিলে বহুত ভাল পায়, লগতে খেলিবলৈ পাই যে, চাওকচোন।
এইফালে দি আহিছে তাৰপাছত এয়া দাদাকক এনেকৈ থৈ সি অলপমান সময় শুবলৈ দিলোঁ মানে সদায় সি 11:30মান বজাৰ পৰা শুৱে সেইদিনাখন 12টা বজাৰ পৰা 2টামান বজালৈকে শুলে শুই উঠি এয়া ফল খাবলৈ দিলোঁ অলপ যিকোনো যি ফল থাকে তাৰপিছত উঠি এয়া দাদাকৰ লগত অলপ সময় খেলি ল'লে খেলি তাৰপাছতে মই তাক ভাত খাবলৈ দিম ভাত অলপ দেৰিকেই খুৱাওঁ আৰু এয়া দাদাক যোৱালৈকে অলপমান সময় ৰৈ পিলপিলিখন চাই ভাল পাই চাবলৈ দিলোঁ তাৰপাছত তাক মই ভাত খুৱাবলৈ নিলোঁ ভাত 3টামান বজাত খুৱাইছোঁ তাৰপাছত এয়া দেখিছেনে আমাৰ মেকানিক লাগি আছে একদম বস্তু ভঙা আৰু জুৰুৱা এইবোৰ কাম কৰি খুব বেছি ভাল পায় আৰু এনেকৈ কৰি কৰিয়ে অকলে অকলে খেলি থাকে ভাতত মই বেছি কি খোৱালোঁ নেদেখুৱালোঁ কাৰণ কৈছোঁৱেই মই বইল ভাত খাই আছোঁ আমি সেইকেইদিনত সেইকাৰণে তাকো বেছি জুতি বুদ্ধি লগাই খুওৱা নাছিলোঁ আৰু এয়া দেখিছেনে খেলি আছে অকলে অকলে থাকিলে এইবোৰে তাৰ সাৰথি হয় ইমানখিনি গাড়ী লৈ কেনেকৈ চলাবা হে ভগৱান কৃষ্ণ পৰি যায়বা আৰু মই কোৱাই নাই নহয় ভিডিঅ'টো কিয় বনাইছোঁ এই ভিডিঅ'টো এটা কাৰণেই বনাইছোঁ যে ল'ৰা ছোৱালী অকলশৰীয়া ল'ৰা ছোৱালীক কেনেকৈ ধৰণে ডাঙৰ কৰিব মইতো ঘৰত অকলে নহয় মোৰ লগত মা আৰু বৌ আছে তথাপিও কেতিয়াবা যদি মানুহ এনেকৈ অকলশৰে থাকে এনেকৈ বস্তু লগত গোটাই দিব আৰু এটা যিকোনো বস্তুৰ লগত সিহঁতক ব্যস্ত কৰাই থ'ব তেতিয়া আপোনাৰ যিকোনো কাম কৰিবলৈ সুবিধা হ'ব আৰু এয়া দেখিছেনে আমাৰ বেটাই এইটো বস্তুৰ লগতে বহুতকণ সময় পাৰ কৰে মানে খেলি থাকি এই কাৰণ জানেই চবেই এইটো খেলা বস্তুৰ লগত মানে সিহঁতৰ কথা কোৱাৰ যিটো শক্তি সেইটো বহুতখিনি বাঢ়ি যায় তাৰপাছত এনেকৈ সময়টো গৈ ঠিক এয়া সন্ধিয়া সময় সেইদিনাখন মই এনেকৈয়ে খিচমিচ খাবলৈ দিছিলোঁ কেতিয়াবা কিন্তু অলপমান ধূপ চাকি দি কৰি উঠিহে দিওঁ সেইকেইদিনত তেনেকৈ ধূপ চাকি জ্বলোৱা নাছিলোঁ বইল খাই আছোঁ কৈছোঁৱেই দৰ্জাখন বন্ধ কৰা যোৱা তুমি খুলিছা নহয় তাৰপাছত সেয়াকে অলপমান খাবলৈ দি উঠি ঠিক 6:30মান বজাত এনেই আৰু কিনো পঢ়িব কিতাপখন ল'বলৈ বুলি অলপমান তাক দেখুৱাই দিলোঁ এয়া দেখিছেনে বেগ লোৱা বেগটো ক'ত আছে এইটো বেগ কোনে দিছে আমাক এইটো বেগ কোনে দিছে বাইদেউই ন এবাৰ উলিওৱা প্ৰথমতে কি কৰিব লাগে প্ৰথমতে কিতাপ লোৱাৰ আগত কি কৰিব লাগিব নমুটো দিয়া প্ৰথমে ABCD এটা লিখা ধুনীয়াকৈ তাৰপাছততো দেখিছে এনেই অলপ কিবা কিবি কৈ থাকোঁ আৰু সি লিখি থাকে যি শিকিছে এটা দুটা এনেকেই শিকিছে আৰু হৈছে এবাৰ বেকা হৈছে এবাৰ বিটো লিখা চিটো উল্টা কৰা যে ভালকৈ লিখি হৈছে চি ভেৰি গুড A4 কি B4 C4 D4 E4 F4 G4 G4 আমাৰ পাকঘৰত আছে সেইটো ক'ত যে আমাৰ পাকঘৰত আছে সেইটো দে তুমি নামটো কোৱাচোন তোমাৰ নামটো কি আৰু তোমাৰ মাৰ নামটো কি আৰু দেউতাৰ নামটো কি দীপাংকৰ দাস অকল তাৰপাছতে পঢ়াৰ মাজতে এইটো দেখিছেনে এইটো হৈছে ফিডভিম যিটো নেকি মই বেটাক খুৱাওঁ এইটো অনলাইনতে কিনিবলৈ পায় পঢ়াৰ মাজতে আমাৰ খাদ্য কিতাপখন কি কৰিছা ঠিক কৰি আহা আৰু নমু কৰি আহা খাদ্য আনিছোঁ এবাৰ ঘৰচিৰিকাটো গাই দিয়াচোন এইখিনি এয়া হৰলিক্স নহয় আচলতে ফিডভিমখিনি যিখিনি দেখাইছিলোঁ আৰু ইয়াত পিনাট বাটাৰ দি দিছোঁ এয়া চাওঁ এটা পিনাট বাটাৰ দি দিছোঁ এটা গোৱা এবাৰ ঘৰচিৰিকাটোৱে তাৰপাছত এচা পৰি যাব বেটা এতিয়া ব্যায়াম নকৰে নহয় আৰু কৈ দিয়াচোন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নামটো কৈ দিয়া ডক্টৰ কি আছিল আৰু তোমাৰ জিলাখনৰ নামটো কি কোৱা জিলাখনৰ নামটো কি আৰু তোমাৰ ঘৰ ক'ত আৰু তোমাৰ গাঁওখনৰ নাম কি
নিস্তমকা অঁ Cookie butter. পিনেট বাটাৰ Peanut butter that peanut butter that cookie আছে. বাদাম আছে আকৌ Cookie. গুটি নহয় সেইটো বাদামখিনি ভাঙি দিছে আৰু সৰু সৰুকৈ Butter হৈ গৈছে. এইবাৰ চাৰ্কুল বাদাম হৈ গৈছে এইবাৰ ন এই ব্ৰেডখন কি হয় এখন ব্ৰেডখন কি হৈছে এখন কিন্তু নহয় square. স্কুৱেৰ অঁ আৰু এইখন কি হৈছে এইখন Circle. চাৰ্কুল আৰু বোকাখাতৰ আইতাৰ নামটো কি আছিলে কোৱা এইফালে চাই কোৱা মামনি শইকীয়া. আৰু ককাৰ নামটো ভুৱন শইকীয়া. তাৰপাছত মাহীৰ নামটো নামটো সিদ্ধিং. পিটবিম বোলে বেয়া পাব মাহীয়ে ভালকৈ কোৱা মাহীৰ নামটো কি মাহীৰ নামটো নাজানা তুমি বেয়া পাব মাহীয়ে ভালকৈ কোৱা মাহীৰ নামটো কি বা কি পা বোলে দে জেঠাইৰ নামটোকে কোৱা নামটো ডিম্পি. ডিম্পি তে মাহীৰ নামটো জানা কোৱা বেয়া পাব নহয় মাহীয়ে কৈ দিয়া ফিট ভীম দে মাহীৰ নামটো ফিট ভীম মাহীয়ে এইটো চাব নহয় সেইবাৰ মাহীক আৰু ফিট ভীম বুলি কৈছা বুলি ক'ব তাই খাবলৈ বহুত টান পায় সেইকাৰণে মই এনেকৈ অলপ কথা কৈ মেলি বহুত দেৰি লাগে খুৱাওঁতে ফিট ভীম খুৱাই কৰি উঠি অলপ সময় তাক খেলিবলৈ দি ভাত পানী বনাই কৰি ঠিক 9টামান বজাত তাক আকৌ পাতলাকৈ অলপ খিচিৰি খুৱাই এয়া 10:30টামান বজাত শুৱাবলৈ আনিলোঁ আৰু 10:30টামান বজাত এয়া মোক নক্সা কৰি যি টি কথা কৈ আছে আৰু আজি ভিডিঅ'টো মই দেখুৱালোঁ এটা কাৰণেই যে মই ল'ৰাটোক কেনেকৈ সময়টো পাৰ কৰোঁ আপোনালোককো জনাই দিলোঁ যাতে কাৰোবাৰ যদি এনেকৈ সময়টো পাৰ কৰিবলৈ সুবিধা হয় মোৰ ভিডিঅ'টোৰ পৰা কমেণ্ট কৰি নিশ্চয় জনাব আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ এয়া দেখিছেনে এইবাৰ নক্সা কৰিছে বোলে আঁঠুৱাখনেদি মাছ মাৰিব বাই বাই আজি ইমানতে